হেল্ল' এভৰিৱান, আজি এযোৰ ধুনীয়া কাপোৰ লৈ আহিছোঁ। এই কাপোৰযোৰ আপোনালোকক দেখাবলৈ আহিছোঁ। ফেব্ৰিক হয়, কিন্তু মই ধুনীয়াকৈ বনাবলৈ চেষ্টা কৰিছোঁ। প্ৰথমতে মেখেলাখনৰ পৰাই আৰম্ভ কৰোঁ। এইখন হৈছে মেখেলাখন মই একদম চিম্পুলকৈ ৰাখিছোঁ। মেখেলাখনত এনেকৈ তিনিপাকে ফুল আছে। এইখিনি জানেনে, ব্ৰাছডাল লাগি পেলাই এইখিনি লেতেৰাই হৈ গ'ল। এতিয়া কেনেকৈ আঁতৰাব পাৰোঁ চাব লাগিব। তাৰপৰা এখন হৈছে মেখেলাখন, আৰু নেক্সট মই এতিয়া চাদৰখন দেখা পাইছোঁ। চাদৰখন অলপ টুইষ্ট আছে। এইটো চাওক, চাদৰখনৰ এটা ছাইডৰ আঁচলটোত এনেকৈ আছে, যিটো আমি মানে খুচনি ফালে ল'ব পাৰোঁ। এইটো এনেকৈ ইফালে আছে, আৰু চাওক বহুত বতাহ দি আছে। যদি আপোনালোকে মোৰ মাতটো শুনা নাই, চৰি। আৰু ইটো ছাইডে চাওক, এনেকৈ দিয়া আছে এপাহ, আৰু ইফালে এপাহ, এনেকৈ হেভিকৈ অকণ বেলেগ ধৰণে বনাবলৈ চেষ্টা কৰিছোঁ। আৰু যিহেতু চাদৰখন অকণমান দীঘলকৈ দিব লগা হৈছে, যিহেতু মই যাৰ কাৰণে বনাইছোঁ তেওঁ চাদৰখন অকণমান দীঘল লাগে। আৰু এইটো হৈছে বুকুৰ পাৰ্টটো, এনেকৈ হ'ব চাদৰখন। কেনেকুৱা লাগিছে জনাব। আৰু গোটেই ছাইডটোতে এনেকৈ এপাহ এপাহকৈ ফুল আছে। কাপোৰযোৰ কেনেকুৱা লাগিছে জনাব। মই লাষ্টত ফটো ভিডিঅ' লগাই দিম, আৰু যদি ভাল পায় তেতিয়াহ'লে আপোনালোকে মোক অৰ্ডাৰ কৰিব পাৰে। আজিলৈ আহিছোঁ, বাই বাই।